কোনে কেলে ফোন কৰিছে মানে কাম আছে ভাই মই এতিয়া তুমি নাই হয়নে কাৰ্ড ৰেচন কাৰ্ড তোমাৰ আছে মানুহৰ কি নাম কি পান্তি দেব আপোনালোকে চাবলৈ পাইছে ভূঞা জেৰক্সত কেনেকুৱা মানুহ মানে ভিৰ হৈছে। এইটো হৈছে কিহৰ কাৰণে অৰুণোদয় আঁচনি ঘৰৰ কাৰণে আৰু ৰেচন কাৰ্ডৰ কাৰণে। কিন্তু অৰুণোদয় আঁচনি আৰু ঘৰৰ আৰু ৰেচনৰ কাৰণে যদি নৱেম্বৰ 10 তাৰিখে যদি দিব যে এতিয়া কিহৰ কাৰণে ক'ডত বক্সটো ভৰাই পেলাই মানুহকেইটা খাব বাতৰি খুৱাই আছে। ইমান দূৰ দূৰণিৰ মানুহকেইটা আহি পেলাই এতিয়া কাগজ ডকুমেণ্ট জেৰক্স কৰি অটো ভাড়া কৰি সময় নষ্ট কৰি পেলাই এতিয়া এই আহি ক'ডত এই বক্সত পেলাই আছে। যদি বক্সৰ কাগজখিনি যদি লৈ পেলাই দিয়ে যদি তেতিয়া আমাৰ সেই ৰাইজৰ কি হ'ব ৰাইজক ঠগোৱা আছে তাকো ক'ডৰ ভিতৰত আকৌ মই মাজত ফুটিলোঁ ক'ডৰ ভিতৰৰ কামখিনি হ'ব না নহয়। ক'ডৰ মানুহকেইটা কৈছে ক'ডত লৈছে কি ডিচি ছাৰৰ আণ্ডাৰহে কাম বোলে কেলৈ নল'ব হ'ব বুলি ক'লে। এতিয়া শুনিছোঁ দুজনমান মানুহে অফিচত গৈ পেলাই সুধিলে যে এতিয়া শুনিছোঁ কি দুজন হেৰি মানুহ দুজনীয়ে হেৰি অফিচত গৈছিলে। অফিচত কৈছে কি এইকেইটা বক্স বোলে এনে দি থৈছে এই কাগজখিনি লৈ পেলাই পেলনি যাব বোলে এতিয়া কাম নাই বোলে নাই ক'লে। তেতিয়া কাম নাই যদি বক্সটো কেলৈ ওলাব লাগে? এতিয়া ক'ডৰ দুখ নাই বোলে মানুহৰ দুখ এইটো জনাব লাগে। ক'ডৰ দুখে হয় ক'ডে তেতিয়া যদি বক্সটো নিদিলে বা বেটা আপোনাৰ নটিচ মাৰি দিব লাগে যে এতিয়াৰ পৰা নহয় নৱেম্বৰৰ পৰা হ'ব আপোনালোকে তেতিয়া চব মানুহ আঁতৰি দিব। কিমান মানুহ দূৰ দূৰণিৰ মানুহে কিবা আশাৰে লৈছে ঘৰ এখনৰ কাৰণে ফৰ্ম বা অৰুণোদয়ৰ কাৰণে ফৰ্ম বা ৰেচন কাৰ্ডৰ কাৰণে ফৰ্ম চবে লৈ আহিছে। কিন্তু ক'ডৰ মানুহকেইটা এনেকুৱা কৰিব নালাগিছিলে। এনে কাগজখিনি দুমাই বক্সত ভৰাই পেলাই লৈছে লৈ পেলাই কাগজখিনি দলি মাৰি পেলাই দিব বুলি শুনিছোঁ। কোনোবাই কৈছে তাৰ ভূঞা জেৰক্সতো গৈছিলোঁ তেতিয়া ক'লে কি নাই বোলে এতিয়া নলয় এনেহে লৈ আছে কাগজখিনি একো কাম নহয়। একো কাম নহয় যদি ৰাইজক এনেকৈ ঠগাব নালাগে নহয়। আপোনালোকে বক্সটো যে ক'ডৰ পৰা আঁতৰাই দিব লাগে আৰু নটিচ মাৰি দিব লাগে এতিয়াৰ পৰা নহয় নৱেম্বৰ 10 তাৰিখৰ পৰা আপোনাৰ অৰুণোদয় ঘৰ আৰু ৰেচন কাৰ্ডৰ কাৰণে হ'ব। মই ব'লকচোন দেখাম ক'ডৰ মুখত বক্সটো দি থৈছে কিহৰ কাৰণে ডিচি ছাৰ আণ্ডাৰ হয় ডিচি ছাৰেতো এইটো মনা কৰি দিব লাগিছিলে নিয়মতে মানুহখিনি ঠগাব নালাগে নহয়। ইমান দূৰ দূৰণি মানুহ অটো ভাড়া কৰি আহিছে বা সময় নষ্ট কৰি আহিছে আহি পেলাই ডকুমেণ্টছখিনি জেৰক্স দিছে। এই জেৰক্সখিনি এনে পেলনি যাবনে আহক ব'লক দেখাওঁ মই ক'ডৰ মুখত বক্সটো দিছে। বক্সটো দিবলৈ নালাগিছে যদি কাগজ চাগজ যদি নলয় নমিলে কাম যদি নহয় এতিয়া এই কাগজখিনি এনেই পেলনি যাব তেতিয়া কাগজখিনি জমাও ল'ব নালাগে। ব'লকচোন ক'ডত দেখাম আপোনাৰ ক'ডৰ ভিতৰত আপোনাৰ বক্সটো দিছে চবেই আশাৰে সেই বক্সটোৰ ভিতৰতে কাগজখিনি পেলাই থৈ গৈছে কিন্তু এইটো কাৰোৰে নহয় বুলি কৈছে। এতিয়া ব'লক চাওঁ ৰাইজক ইমান ঠগোৱাটো ভাল নহয়। ৰাইজক ঠগোৱাটো ঈশ্বৰক ঠগোৱা নিচিনা হ'বলগীয়া হয়। তাকো ক'ডৰ ভিতৰৰ কামটো আপোনাৰ যদি নহয় যদি ক'ডৰ ভিতৰৰ কামটো তেতিয়া বক্সটো আঁতৰাই পেলাই নটিচ মাৰি দিলে তেতিয়া ৰাইজেও মানুহ ভৰ্তি নহয় আৰু কোনো মানুহ হাৱা বাতৰি খাই পেলাই এটাৰ ওপৰত এটা পাঞ্জাৱৰ নিচিনা পেলাই বক্সটোৰ ভিতৰত কাগজখিনি নেপেলায়। আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। যোনসকলে সৈতে এই ভিডিঅ'টো মোৰ চাব দেখিছে আপোনালোকে এনে ক'ডত আহি পেলাই কাগজখিনি জমা নিদিব। কেলৈ জমা দিলে আপোনালোকৰ কাগজখিনি এনে বিপদত পেলাই যাব। কিন্তু নৱেম্বৰ 10 তাৰিখৰ পৰা ল'ব বুলি কৈছে। আহক ব'লক মই দেখাইছোঁ ক'ডৰ মুখত কেনেকৈ বক্সটো দি থৈছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে বেছি শ্বেয়াৰ কৰিব তেতিয়া বহুত মানুহে গম পাব। গম পালে যেতিয়া নিজে সময়টো নষ্ট কৰি আহি এনে কাগজখিনি নেপেলায় আৰু আগৰ যোনকেইটা দিছে সেইকেইটা হ'ব অৱশ্যে। এতিয়া বৰ্তমান যোনকেইটা দিব সেইকেইটা নহয় বোলে। তথাপিও এতিয়া নৱেম্বৰ 10 তাৰিখে আপোনাৰ দিবৰ কাৰণে কৈছে। আমি কথা পাতি আহিছোঁ অফিচৰ পৰা নৱেম্বৰ 10 তাৰিখৰ পৰা হ'ব বুলি কৈছে। এতিয়া ব'লক মই বক্সটো দেখাইছোঁ মানুহে কেনেকুৱা বক্সটো কাগজখিনি পেলাইছে। আহক এই ক'ডো আহি পালোঁ আহক চাব ব'লক। এইটো আমি ক'ড আহি পালোঁ ক'ডো চাব এখন আগত আছে বক্সটো মানুহ তাতে ভিৰ লাগিছে চাব ব'লক। এই চব মানুহে এতিয়া আপোনাৰ বক্সটো কাগজ পেলাইছে। ইমান পিঠিত ল'ৰা ছোৱালী বান্ধি মেলি আহিছে কাগজখিনি পেলাব। যদি কাগজখিনি লৈ পেলাই এনে বক্সটো দি পেলাই মানুহখিনি কাগজখিনি পেলাই যদি কামটো নহয় তেতিয়া মানুহ ৰাইজকহে ঠগোৱা হ'ল। আকৌ ক'ডৰ ভিতৰৰ কামকেইটা আহক চাব। মানুহকেইটামান
আহি পেলাই ইমান দূৰৰ পৰা আহি পেলাই এই আকৌ বক্সটো আপোনাৰ কাগজখিনি পেলাই আছে দেখাম বোলক চবেই ফিল আপ কৰিছে চব এই বক্সটো চব মানুহে পেলাই আছে এনে পেলাব নালাগে নহয় এই হ'ব জানো নহয় বুলি কৈছে বোলে হা নৱেম্বৰ 10 তাৰিখে বোলে হ'ব এইকেইটা কাগজখিনি এনেই লৈ আছে বোলে ইমান কষ্টকৈ ৰাইজে আহি পেলাই যদি পেলাইছে পদম বক্সটো দিব নালাগিছে যদি নহয় যদি তাই কিমান দূৰৰ পৰা আহিছে এতিয়া কাগজটো নহয় বুলি কৈছে নৱেম্বৰৰ 10 তাৰিখে হ'ব বুলি কৈছে কিছুমান মানে নেপেলালে লৈ গুচি গ'ল এতিয়া এনে বক্সটো দিব নালাগে নহয় বক্সটো দি পেলাই ৰাইজক কিমান সাৱধানে কৈছে নটিচ মাৰিলে নৱেম্বৰ আছে আপোনালোকে এতিয়া আহিছে আপোনালোকে আহি পেলাই কৈ পেলাইছে পেলাই ইমান আশাকৈ পেলাইছে যদি নহয় যদি এতিয়া কি হ'ব এই বক্সৰ কাগজখিনি এনে নেপেলাব এটা চাব পাইছোঁ বক্সটোৰ ওপৰত কেনে পাঞ্জাৱৰ নিচিনা জাপিছে এতিয়া কিন্তু এইকেইটা কাম নহয় বুলি শুনিছোঁ এতিয়া নৱেম্বৰ 10 তাৰিখে হ'ব কিমান আশাৰে মানুহকেইটা আহিছে কৰিছে এইকেইটা চাই পেলাই আপোনালোকে বেছি শ্বেয়াৰ কৰিব